আমাৰ বেটাই নাচি খুব ভাল পায়। কেৱল গানতেই নহয়, খোল তাল আনকি নেগেৰা নামতো নাচে। আমাৰ বেটাই এনেদৰেনো ক'ত নাছিলে তাক জানিবৰ বাবে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। এয়া আমাৰ গোলাঘাট জিলা নুমলীগড় এৰিয়াৰ বিখ্যাত সকলোৱে চিনি পোৱা বাবা থানত আহিছোঁ। বাবা থানত আজি আঘোণৰ লাষ্ট সোমবাৰ বাবা থানত বহুতো মানুহ হয়, গতিকে আপোনালোকক দেখাই আছোঁ বাবা থানৰ পৰিৱেশ। আপোনালোকে সুন্দৰভাৱে উপভোগ কৰি যাব। বাবা থান মানে হ'ল শিৱ মন্দিৰ। ইয়াত আনে বিশ্বাস পায় নাপায় মই সেইটো ক'বলৈ নাযাওঁ, কিন্তু মই হ'লে বহুত বিশ্বাস পাইছোঁ। মোৰ জীৱনত বহুতো সৰু সুৰা ঘটনা ঘটি গৈছে। এনেবোৰ ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ বা মনটো শান্তি পাবলৈ এই মন্দিৰটোলৈ মই বাৰে বাৰে আহিছিলোঁ। এই মন্দিৰটোত আহি ভগৱানক মই বাৰে বাৰে প্ৰাৰ্থনা কৰিছিলোঁ, মোৰ জীৱনত অকণমান হ'লেও শান্তি দিয়া প্ৰভু, আৰু অকণমান হ'লেও আগুৱাই যাব পৰা শক্তি দিয়া প্ৰভু, এনেদৰে বুলি ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ। আৰু সেই অনুপাতে ভগৱানে মোক যথেষ্টখিনি দিছে, আজি সুখী হ'ব পাৰিছোঁ। কেতিয়াবা আমাৰ জীৱনত এনেকুৱা হয়, কেৱল মোৰ জীৱনটো দুখ আৰু কেৱল আন্ধাৰে কেওপিনে আন্ধাৰে বেৰি আছে। মই আৰু জীয়াই থাকিব মোৰ ইচ্ছা নাই, মই এই সংসাৰৰ পৰা বিদায় ল'ম, এনেবোৰ মনোভাৱে এটা সময়ত আগুৰি ধৰে সকলোকে। এই অন্ধকাৰ পৰা বা মনটো অশান্তিৰ পৰা, এই দুখবোৰৰ পৰা আঁতৰি থাকিবলৈ মানুহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে বা কিবা নহয় কিবা উপায় বিচাৰে। ঠিক তেনেদৰে মোৰো হৈছিল। সেই উপায়খিনি বিচাৰি বা সেই অশান্তিখিনি দূৰ কৰি শান্তি পাবৰ কাৰণে মই এই মন্দিৰত বাৰে বাৰে আহিছিলোঁ। এনেদৰে কোৱা বাবে নাজানো মানুহে মোক কি বুলি ভাবিব, কিন্তু তথাপিও মই ভগৱানৰ কথা কৈ কেতিয়াও শেষ কৰিব নোৱাৰোঁ। আজি বুলিয়েই নহয়, মই গোটেই জীৱন শেষ কৰিব নোৱাৰোঁ, কাৰণ ভগৱানেই আমাক সৃষ্টি কৰিছে। আজি যদি কিবা এটা জ্ঞানৰ পোহৰ দেখিছোঁ, ভগৱানৰ কাৰণেই দেখিছোঁ। ইতিমধ্যে আমি মূল গেটেদি প্ৰৱেশ কৰি চাকি বন্তি শৰাই সকলোখিনি লৈ মেলি আমি মূল মন্দিৰত সোমোৱাৰ আগতে ভৰি হাত ধুই মেলি চাকি ধূপ জ্বলোৱাৰ আগতে শৰাইখন দি ল'ম। এনেদৰে ইয়াত চাকি ধূপ জ্বলোৱাৰ আগত শৰাই দিয়াই হয়। আমাৰ ইতিমধ্যে বহুত দেৰি হৈ গৈছে। 12 বজাৰ পিছত যদি শৰাই দি পূজা অৰ্চনা কৰা হয়, তেতিয়াহ'লে আজি এই পবিত্ৰ সোমবাৰটোত নপৰিব, কাইলৈ মঙলবাৰৰ ভিতৰত পৰিব। গতিকে সকলোকে কৈছোঁ, যদি মন্দিৰ যায় বা ক'ৰবাত এনেকুৱা ভক্তিমূলক ঠাইত গ'লে 12 বজাৰ আগতে হেনো পূজা অৰ্চনা কৰি শেষ হ'ব লাগে। সেয়েহে ময়ো 12 বজাৰ আগতে শেষ কৰোঁ বুলি ভিৰৰ মাজত সোমাই পৰিলোঁ। শৰাইখন বহু কষ্টৰে দিবৰ কাৰণে ভিৰৰ মাজত গৈ আছোঁ ঠেলা হেঁচাকৈ। পিছফালৰ পৰা কিমান যে ঠেলিছে তাৰো ঠিকনা নাই। এনেদৰে যেনে তেনে গৈ শৰাই দিয়া মূল ঠাইত পালোঁগৈ। শৰাই দি পুনৰ শৰাই পিছত ল'বৰ বাবে টিকেট কৰিব লাগে, আৰু সেই টিকেটটো যেনে তেনে কৰি মেলি আহিলোঁ। এতিয়া আমি মূল মন্দিৰত সেৱা ল'বৰ বাবে গৈছোঁ। আমিনো কেনেকৈ সেৱা লওঁ আৰু মন্দিৰ পৰিৱেশটোনো কেনেকুৱা, সকলোবিলাক সুন্দৰভাৱে দেখাই যাম, মাথো আপোনালোকে উপভোগ কৰি যাওক। এতিয়া আমাৰ সেৱা কৰি হৈ গ'ল, কিন্তু শৰাই ভগালৈকে ৰখিব লাগিব। শৰাই কমচে কম 2:30মান বজাতহে ভাগে। ইমানবোৰ ৰাইজৰ মাজত মোৰ বেটাই অকলে পিটপিটাই ঘূৰি ফুৰিছে, ইফালৰ পৰা ইফাললৈ নাচি ভাগি ঘূৰি ফুৰিছে, যেন সকলোবিলাক তাৰহে আপোন হয়। হে গাইজ, এয়া মই আৰু মা। হে গাইজ, এয়া মা। কৈ দিয়া আকৌ, এয়া মা। আজিকালি মোবাইল ল'লেই বেটাই সেই গাইজ বুলি কয়। এতিয়া বলকচোন, মন্দিৰৰ সন্মুখতে এজন অন্ধ ব্যক্তিয়ে কি সুন্দৰ গীত গাই আছে।
বাবে বেটাই অথনিৰ পৰা বলা মা বুলি কৈ আছিলে। আনফালে ভিডিঅ'টো সমাপ্ত হ'বলৈ হ'ল। এই সকলোবিলাকে সহায় ল'বৰ বাবে ৰখি আছে। इसी के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार। मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिलाऊं। मुझे चाहिए ही चाहिए, तो लाइक मारो। और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।